নমস্কাৰ বন্ধুসকল, মই সঞ্জীৱ বুঢ়াগোহাঁই আৰু আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সকলোলৈকে 2021 চনৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাই আজি এই ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে চাকৰ কাৰণে যি বস্তু লাগে চব গোটাই ল'লোঁ। এইবাৰ ব'লক চাকৰ কাৰণে প্ৰস্তুতি চলাওঁ। এতিয়া ব'লক আমি পিচ কৰোঁ আৰু চাকৰ কাৰণে ধুনীয়াকৈ আৰু গাঁঠিব পৰাকৈ। বিন্ধিলে এক্সিডেণ্ট ৰাতিপুৱাই ইয়া চাওক, আজি ৰাতিপুৱা কটাৰে কাটিলে আৰু চাকৰ লাঠিয়ে খুচিলে কি হ'ব আজি। আৰু কি বস্তু আছে চব দেখাই দিছোঁ। এইটো চাই মাটিকেৰেলা আৰু এয়া জাতিলাও আছে, এয়া বেঙেনা আছে। ঘৰৰ বেঙেনা অলপ দুই এটা ক'ৰবাত পকি আছে আৰু উপায় নাই। আৰু আমাৰ লগত আছে এয়া কেটকুৰি হালধি আৰু কি আছে থেকেৰা। এইটো থেকেৰা বিশেষকৈ এইকেইটা বস্তুৱে লগা হয়। আৰু কিছুমান মানুহৰ ঘৰত দেখিছোঁ মই আপোনাৰ তিয়ঁহ দিয়া হয় আৰু কিবাকিবি এনেকৈ দিয়ে। আৰু বিশেষকৈ আমাৰ এইকেইটা দিয়া হয় বাবে মই এইকেইটা আনিছোঁ। আৰু এতিয়া ধূপ ধূনা লাহেকৈ জ্বলাই লৈ আৰু আৰম্ভ কৰোঁ। ব'লক ভিডিঅ'টো শেষলৈকে চাই থাকিব। কাগজতে ৰাতি 12 বজাতে মাজনী চিঠি লিখো তোমালে। মাজনী বগাকৈ কাগজতে ৰাতি 12 বজাতে মাজনী চিঠি লিখো তোমালে। ভাৱনাৰ সাগৰতে আকাৰে উঠিলে মাজনী প্ৰেমৰ জুয়ে দহিছে মোক আজি জানানে। প্ৰেমৰ জুয়ে দহিছে মোক। এদিন মই সপোনতে মাজনী দেখিছিলো তোমাকে সাৱটিব খোজোতে মাজনী টোপনি মোৰ ভাগিলে। মই সপোনতে মাজনী দেখিছিলো তোমাকে সাৱটিব খোজোতে মাজনী টোপনি মোৰ ভাগিলে। গাৰুতি মোৰ কাষতে তুমি যে আঁতৰতে মাজনী বেলি আহি দেখা। কাম সম্পূৰ্ণৰূপে
হৈ গৈছে এইবোৰ চাহ হৈছে আৰু ব'লক এতিয়া আমি গৰুৰ গা ধুৱাওঁগৈ ব'লক আমি দীঘলতি মাখিলতি লৈ লৈছোঁ দীঘলতি মাখিলতি লৈ এবাৰ ঘৰৰ ভিতৰত যিবোৰ মহ দাহ মাখি আছে সকলোবোৰ খেদোঁগৈ মহ মাখি খেদা হৈ গ'ল ভিডিঅ' কল নহ'ল কিন্তু এবাৰ ব'লক গোহালিৰ ভিতৰত মহ মাখি খেদোঁগৈ যা যা মহ মাখি যা যা লা গোহালিৰ ভিতৰত খেদি হৈ গ'ল আৰু এবাৰ মিলৰ ভিতৰত খেদোঁ এবাৰ ব'লক এবাৰ গৰু লৈ কিনে যাওঁ এবাৰ গৰু গা ধুবৰ কাৰণে আমি গা ধুবলৈ গৈছোঁ বুঢ়ীদিহিং নদীৰ পানীত ব'লক ভিডিঅ'টো শেষলৈকে চাই থাকিব কিবা একতাটো নাইকিয়া হৈ গৈ আছে ন এইদৰে লাহে লাহে সকলোবোৰ গৰু গাঁৱৰ সকলোবোৰ গৰু গোট খালেহি আৰু এইবাৰ গা ধুৱাওঁ ব'লক গৰু খেদাই খেদাই দৌৰি ভাগৰ লাগিছে মানুহে মৰিয়া মৰি খেলিছোঁ চাকৰ ঐ হ'ব দা দিনে আছেন দিনে যেনেকৈ মাৰিছা ফৌফাই গ'লো এতিয়া আমি সকলোৱে গা ধুব লৈছোঁ কি বঢ়িয়া লাগিছে হাতখন ভৰিটো দাঙি দিবা হাতৰ কি চালে কি হ'ল গেঞ্জিটো দাঙি কি হ'ল ঐ মোবাইলত পানী পৰিব